হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আৰু এয়া হৈছে দেৱালীৰ ভিডিঅ' মই যদিও লাইভ ভিডিঅ' দিছিলোঁ, বেছি মানে ভাল হোৱা নাছিলে আৰু ভিডিঅ' কেইটা বনাই থৈ দিছিলোঁ, মই আপলোড দিয়া নাছিলোঁ। আৰু আজি এয়া দিম বুলি ভাবিছোঁ। এয়া চাওক, আমি ইমান ধুনীয়াকৈ ৰংগলী বনাইছোঁ, লগতে শৰাই যোগাৰো কৰিছিলোঁ। এয়া ধুনীয়াকৈ চাকি ডিজাইন কৰাই চাকি আনিছিলোঁ। আৰু আমি কেনেদৰে সজাইছোঁ এতিয়া দেখাম। আধা আধি সজোৱা হৈছে, ভালদৰে হোৱা নাই। চাব, মাইনাও কিবা কৈ আছে, কিবা কৈ দিয়া। তাই কথা কৈ খুব ভাল পায় দেই। আৰু আমি এনেদৰে ৰংগলী সজাইছোঁ ফুলেৰে, আৰু এনেদৰে দুৱাৰ মুখৰ পৰা এনেদৰে চাকি দি দিছোঁ। আৰু সেইটো মাইনা আমাক পাৰেখিনি হেল্প তাই কৰিছে, ফুলখিনি এৰাই দিয়াৰ পৰা গোটেইখিনি হেল্প তাই কৰিছিল। আৰু এনেদৰে আমি সজাইছোঁ। এইটো ঘৰতো দিছোঁ, এইটো আমাৰ পুৰণ ঘৰ হয়, পুৰণ ঘৰতো আমি এনেদৰে চাকি দি দিছোঁ। আৰু বিল্ডিঙৰ একেবাৰে ওপৰৰ পৰা আমি এনেদৰে লাইট দি দিছোঁ, চাওক। আৰু মন্দিৰটোও ধুনীয়াকৈ সজাই দিছোঁ। আৰু যিমানখিনি পাৰোঁ আমি এনেদৰে সজাইছোঁ। আৰু এতিয়া আমাৰ গোটেইখিনি চাকি বন্তি দিয়া একেবাৰে শেষ হৈ গ'লে, সেইফালে ফটো উঠি আছে। ময়ো বাৰু নুঠা নহয়, উঠিছোঁ। আৰু গোটেইখিনি এনেদৰে সজাই মিলি শেষ হোৱাৰ পিছত আমি গ'লোঁ বোমা মাৰিবলৈ। আৰু মাইনা বহুত এক্সাইটেড হৈ আছে, তাই ফুলজাৰি জ্বলাবলৈ। এয়া চাওক, ইমান ধুনীয়াকৈ ফুলজাৰি জ্বলাইছে তাই। অলপ ভয়ো কৰে, তাই য'ত থাকে সেইখিনিতে থিয় হৈ আৰু এনেদৰে লৰাই থাকে। আধা ফুলজাৰিডাল নুপুৰা শেষে নহয়, তাই সেইডাল পেলাই দিয়ে, কাৰণ ভয় কৰে যে ফুলজাৰিডাল কিজানি তাইৰ গাত লাগিয়ে যায়। সেইটো বাৰু ঠিকেই কৰিছে তাই, বেছি শেষলৈকে গ'লে গাত লাগি যোৱাতকৈ তাই পেলাই দিয়ে। আৰু এনেদৰে আমিও অলপমান ফুলজাৰি এনেদৰে হাতত ল'লোঁ, ভাল লাগে বোমা মাৰি। আৰু বেছি ডেঞ্জাৰ বোমা মাৰা নাই, কাৰণ ভয় লাগে ন। আৰু এনেদৰে কিছুমান ফুলজাৰি আৰু এইবোৰ মাৰি মিলিয়ে এনেদৰে শেষ কৰিছোঁ। আৰু দেৱালীৰ দিনা বোমা মাৰাটো বা লাইট জ্বলোৱা, চাকি জ্বলোৱা এইবোৰ কৰি বহুত ভাল লাগে। আৰু আমি বাৰু চকৰি তকৰি এইবোৰে মাৰিছোঁ, কাৰণ এয়া আটম বোমা কিবাকিবি এইবোৰ যে আলু বোমা থাকে, এইবোৰ আমি মাৰা নাই, কাৰণ এইবোৰ বহুত ভয় লাগে। আৰু এইকেইটা হৈছে পাত্তা বোমা মোৰ খুব ভয় লাগে। আৰু এতিয়া গৈছে কোনোবা ছাতৰ ওপৰত, কাৰণ এতিয়া আতচবাজি ফুটাব। এয়া চাওক, ইমান ধুনীয়াকৈ আতচবাজিকেইটা ফুটিছে। প্ৰথম ভাবিছিলোঁ ৰ'দত দিয়া নহ'ল, গোটেই নেকি, ছাতৰ ওপৰত গৈছে আতচবাজি মাৰিবলৈ। চাব, এয়া চাওক। আৰু আমাৰ দেৱালীৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা বুলি প্লিজ কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু লগতে আমি এটা এঠাইলৈ গৈছিলোঁ, ইয়াত কালী পূজা হয়, এবাৰ মানুহে কালী পূজা পাতে, তাতো আমি গৈছিলোঁ। সিহঁতে আৰু ইমান ধুনীয়াকৈ সজাইছে ন, আপোনালোকক দেখাই আছোঁ। শেষলৈকে ভিডিঅ'টো চাই থাকিব। প্ৰথমতে বোমাকেইটা মাৰি শেষ কৰি লৈছোঁ, কাৰণ ঘূৰি অহাতে টাইম লাগিব, সেইকাৰণে বোমা মাৰিব নাপাম ন। তাৰপিছতে গৈছোঁ। এটা যে আৰু কি ফুলজাৰি আনিছে, এইটো দেখি মই ভাবিলোঁ অ' মাই গড, এইটো কি ফুলজাৰি, কিনিও বাজে ঘূৰি যায়। লগতে পিজ্জা পাৰ্টিও চলিছিল। এয়া কালী পূজা, মই যে কৈছিলোঁ য'ত যাম বুলি কৈছিলোঁ, মানে নিজাকৈ তাতে। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক জনালোঁ বহুত ধন্যবাদ। বাই বাই।